নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডি জয়ছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ 43 নং পৃষ্ঠাত থকা শব্দ অৰ্থসমূহ আলোচনা কৰিম। চতুৰ্থ শ্ৰেণীৰ 43 নং পৃষ্ঠাত থকা শব্দ অৰ্থৰ প্ৰথম শব্দটো হৈছে আকাৰ আৰু আকাৰ মানে হৈছে আকৃতি। তাৰ পিছৰ শব্দটো সূক্ষ্ম সূক্ষ্ম মানে হৈছে নিচেই সৰু। তাৰ পিছৰ শব্দটো হৈছে ছিদ্ৰ ছিদ্ৰ মানে হৈছে বিন্ধা বা দুখ। তাৰ পিছত অবিৰাম অবিৰাম মানে হৈছে নেৰা নেপেৰা। তাৰ পিছৰ শব্দটো হৈছে সুৰুঙা সুৰুঙা মানে হৈছে বিন্ধা। তাৰ পিছৰ শব্দটো হৈছে ধৰা ধৰা মানে হৈছে ধৰিত্ৰী। এইখিনিতে তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা, লগতে কাষতে থকা ঘণ্টা বুটামটো দবাই থবা। তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে তাৰ নটিফিকেশ্যন পাই যাবা। নটিফিকেশ্যনটো অন কৰি ৰাখিবা, অল কৰি ৰাখিবা দেই। তাৰ পিছত আছে উত্তৰ দিয়া। উত্তৰ দিয়াৰ প্ৰথম প্ৰশ্ন অৰ্থাৎ ক নম্বৰ, পানী ভাৱ হৈ কলৈ যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানী ভাৱ হৈ আকাশলৈ উৰে বা আকাশলৈ যায়, আকৌ পুনৰ ধৰালৈ ঘূৰি আহে। ঠিক দ্বিতীয় প্ৰশ্ন তথা খ নম্বৰ, পানী বৰষুণ হৈ কলৈ নামি আহে? ইয়াৰ উত্তৰটো হ'ব পানী বৰষুণ হৈ ধৰালৈ বা পৃথিৱীলৈ নামি আহে। আজিলৈ ইমানেই, ধন্যবাদ।